এই টাইমটো দেখি লওক টাইমটো চাই লওক এটা 37 হ'ল 136 এটা 36 হৈছে আমাৰ ইফালে আমাৰ গাঁৱৰ ইফালে এখন শ্মশানখন আছে তাৰমানে আজি আমি এটা এনেকুৱা চেলেঞ্জ কৰিব যাই আছোঁ অলপ ভয় লাগি আছে আমি এটা বজাতে আহি আধা ঘণ্টা ৰখিলোঁ তাতে কিবা হয় নেকি তাৰমানে মানুহবিলাকে কৈ থকাতে বহুত কিবা কিবি আছে সেইকাৰণে আমি যে সাহস কৰি পেলাই আছোঁ চাবা কি আছে কি নাই আপোনালোকক দেখি লওঁ এটা ভিডিঅ' কৰোঁ ভয় কৰিবি নেকি তই নাই নকৰোঁ ভয়টো নকৰা ভাই নকৰোঁ ৰিক্সত আছোঁ কিন্তু ইফালে গাই শ্মশানখন আছে আমাৰ মানুহ হেৰি কৰা সৎকাৰ কৰা শ্মশানত কাষত এটা ওচৰতে এইটো ওচৰতে এটা আমাৰ লৈ পেলাই আছে অলপ অলপ ওচৰত এইটো আমাৰ এইটো এটা হ'ব ওচৰত এইটো আমাৰ ফিচাৰী আছে ৰাইজৰ ফিচাৰী ইফালে শ্মশানখন আছে আৰু টাইমটো একবাৰ দেখুৱাই দিওঁ ৰ কিবা এটা শব্দ হৈছিল এই টাইমটো হৈ গৈছে নেকি ভাই হাতকে কপছি তোৰ হে তোৰ ভয় লাগলি ভাই মোৰো ভয় লাগব হে এই 137 হৈছে টাইমটো হা এটা 37 হৈছে আপোনালোকে দেখা পাইছে এটা 37 হৈছে এটা মোৰ হাত কপি হৈছে এতিয়া বেছি দিন নকৰোঁ আছোঁ না বহুত কিবা কিবি হৈ থকা বুলি কাৰণ এইটো ভয় নকৰিবি মানে একো নহয় কিবা কিবি শব্দ ওলাব পাৰে এনে কিবা বতাহ দি আছেতো বহুত বতাহ মাৰিছে এইফালে পথাৰ আছে সেইকাৰণে অলপ খিৰিকী চিৰিকী কাম নাই মানে বহুত মানুহ কিবা কিবি কৈ থাকে আৰু এইটোৰ ওপৰত তাৰমানে এইটো বহুত 2000 কমচে কম 9 বনোৱা নেকি টাইম চনটো পাইছোঁ পাব্লিক হেল্থটো বনিছিল এতিয়ালৈকে একো নহ'ল সেইকাৰণে এইটোত কিবা কিবি থাকা বুলি কয় আৰু ৰাইজে দাবী কৰে হ'লে একবাৰ আমি সাহস কৰি চাব আছোঁ এইফালে আহিছোঁ লম চুম খাৰা আহি গৈছে এইখন ইফালে খিৰিকী আছে এইফালে খিৰিকীবিলাক আপোনালোকে দেখাব একদম মানে বেয়া অৱস্থা আহি গৈছে একো নহয় হেৰি নকৰিবি দেই এইফালে এই ওপৰ ফালে বন্ধ কৰ ডাউন ইফালে গাইছ কি ভাল এই বাল বন্ধ কৰ বাল এই অলপ এটা চিয়াৰলি জ্বলাৰ মই অলপ যাব আৰু চেষ্টা কৰিম ইফালে আৰু একবাৰ যাব চেষ্টা কৰিম কি হয় যাবি নে নাযা হা যাবি নে নাযা বাল যি হ'ব আছো না যি হ'ব খালি কিন্তু ভাই এৰি নপলবি দেই খেলা কিছুমান শব্দ হৈছে কিহৰ কাৰণে হৈছে নাথাকিব পাৰে কিবা কাৰণত বেলেগ কাৰণতো হ'ব পাৰে বাৰু তাৰপিছত ভাই দূৰত কিয় যা কেনেকৈ শুনি উঠিছে গাইছ এটা 47 হ'ল তাৰমানে ওপৰত এখন ছাদ আছে ছাদখনত একবাৰ আমি তাতে যাব চেষ্টা কৰিম কাৰণ এই ৰুমত নুহুৰকো গাইছ ৰুমত নুহুৰকো এই ভাই কোনোবা আছা যদি একদম একো নকৰিবি আমি একবাৰ এনে চাবা আছোঁ আমি একবাৰ এনে ওপৰত এনে ফুৰিব আছোঁ এইটো গাইছ এইটো ফিচাৰী হয় এইটো ওপৰত এইটো এখন ছাদ আছে অপচন খাৰা আহি গৈছে ভাই এইটো হয় তলে দিছোঁ গাইছ কৃষ্ণ কুকুৰ নে কিবা আছোঁ লাহে গাইছ মানে ওপৰত এখন ছাদ আছে তাকে একবাৰ যাব চেষ্টা কৰিব মানে এইবিলাক কেনেকৈ আপোনালোকে দেখাই পাইছে আপোনালোকে দেখিলে গম পাব এই পাব্লিক হেল্থটো তাৰমানে কিমান পুৰণা আছে
কিমান পুৰণা আছে আপোনালোকে দেখিলে গম পাব বোলে কিমান বস্তু জৰাজীৰ্ণ অৱস্থাত গৈছে বহুত ভাঙি চিঙি গৈছে তাৰমানে এই বস্তুটো আমাৰ ইয়াত নহ'ল পাব্লিক হয়তো বহুত আগতে বনোৱা কেইবছৰমান চনটো মই পাইছোঁ কি কওঁ কি নকওঁ লাগি গৈছে এইবিলাকত দেখুৱাইছে এইবিলাক তলত দেখিলে আৰু এইবিলাক এইবিলাক চব ভাঙি গৈছে আপোনালোকে দেখা হ'ব নাই একো নাই দিয়া একো নাই এনে কিবা চৰে বাদলি ইফালৰ পৰা আমি দেখা পাইছোঁ ভয় নকৰিবচোন ভয় নকৰিবি চৰে তৰে ৰুমত যাবি নেকি এইবিলাক খিৰিকীগিলা আছিল ইয়াতে গাইছ এটা নিশ্চয় এটা হেৰি থকা হ'ব চাওক ক'ত এই নিশ্চয় এটা হেৰি থকা হ'ব সম্ভৱ পাব্লিক যদি হলা হয় তেতিয়া কিবা মেচিন চেচিনৰ থাকে নেকি আমি ভালকৈ নাজানো লৈ বস্তু মেচিন চেচিন থোৱাৰ কাৰণে বনছিল চাগে এইটো Follow.